5G হয় তো 6GB RAM 128GB মেমৰি হয় 14000 আহি যাব মাত্ৰ 14000 টকাত ইমান ডাঙৰ মোবাইল কেমেৰা দেখিছে গাইছ আপোনাক দেখুৱাই আছোঁ একদম লুক চক কেমেৰা আগত দেখুৱাই আছোঁ তো ইমান ডাঙৰ কেমেৰা সো এইটো আপোনাক পাই যাব মাত্ৰ 14000 টকাত তো 5G ফোন একদম কিন্তু 128GB ষ্টৰেজ কি লাগে ইয়াতে গাইছ তো নেক্সট কি দেখাব নেক্সট আছে আপোনাৰ চাব পাৰে Samsung S10 8GB মেমৰি storage 128GB এটো প্রাইস আপোনাৰ 21500 টকা নমস্কাৰ ওয়েলকাম বেক মাই ইউটিউব চেনেল তো আপোনাক জনি আছাম লগলৈ স্বাগতম নমস্কাৰ জনাইছো তো আজি আইছো SF ট্ৰেডাৰ্ছ আৰু এটা কথা কও আগতে আপোনাক ফাইনেন্স এভেইলেবল আছে SF ট্ৰেডাৰ্ছত তো গুৱাহাটীৰ ভিতৰত SF ট্ৰেডাৰ্ছত ফাইনেন্স এভেইলেবল কৰে তেওঁলোকে ফাইনেন্স কৰি দিব আইফোন OnePlus সো আপোনাক ষ্টক আছে ধামাকা ষ্টক আপোনাক দেখুৱাম ষ্টক সো বলক তেলে ভিডিওটো আজি আৰম্ভ কৰো তো আপোনাক চাইছে জনি আছাম ব্লগ তো বলক তেলে আৰম্ভ কৰো আজি আইফোন आप लोग SF देते आइसु SF देते आप लोग स्टॉक देखो आइसु आप लोग सिनेमेटिक शॉट तो देखो आप लोग इपिनो पर सब गले इपिनो मोबाइल सो दादा नमस्कार सो আজি आप लोग स्टार्टिंग किमाনৰ পৰা আছে কিন্তু আছে সব ফোনৰে আছে আমাৰ আইফোন 7 ৰ পৰা 13 Pro Max লৈ সব মডেলে পাই যাব হয় প্লাস আমাৰ EMI ফেসিলিটি আছে EMI হয় এডু কন্ডিশন আছে যে গুৱাহাটী এড্ৰেছ প্ৰুফ লাগিব হয় গুৱাহাটী এড্ৰেছৰ যদি আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড আৰু পাসবুক আছে তেতিয়া আপোনাৰ EMI তে পসিবল হৈ যাব সো आप लोग দেখুৱাছো আইফোন কি আজি কোনটো স্টার্ট কৰিব স্টার্টিংৰ কাৰণে মই আইফোন 8 যেনেকুৱা আইফোন 7 দেখাই দিম আপোনালোকক আইফোন 7 যেনেকুৱা চাব পাৰে গোল্ড কালাৰত আছে হয় এটো প্ৰাইস হ'ব only 9000 rupees only 9007 কিমান জিবি ষ্টৰেজ 128GB হ'ব এটা ষ্টৰেজ 128 ষ্টৰেজ কিন্তু 9000 টকা দি আছে 9000 টকা দি আছে 128 ষ্টৰেজ আইফোন 7 তো SF ট্ৰেডাৰ্ছৰ কন্টাক্ট নম্বৰ আহি আছে স্ক্ৰিনত সো কন্টাক্ট কৰক এন্ড 9000 টকাত লৈ যাওক 128GB গাইস তো কি লাগে আইফোন SE হ'ব 8 হ'ব আইফোন SE যেনেকুৱা আছে আমাৰ তাত এটো আপোনাৰ 64GB ভেৰিয়েন্ট হয় হোৱাইটটো আছে আৰু ব্ল্যাক এইকেইটা যি কালাৰ লাগে কালাৰ কেইটা সব अवेलेबल থাকে হয় SE আপোনাৰ পাই যাব only 15000 rupees সো বেটাৰী হেলথ দেখুৱাই দিছো 80% সো আপোনালোকৰ এটো কিমান আছে 64 কিমান বলে 15000 19 হয় এনে অফার দি কেনে 15000 তো 19000 টকা দাম কিন্তু 15000 টকা দি দিব আপোনাক আইফোন SE তো এটো অফার চলি আছে ধামাকা অফার সব লোক দেখুৱাই দিছো সো নেক্সট আইফোন তো স্টক বহুত আছে স্টক ডাইৰেক্টলি এনে প্ৰাইস টু 64GB যদি লয় 80 প্লাস থাকিব ব্যাটাৰি 80 প্লাস ব্যাটাৰি আপোনাৰ হলে 21000 ৰ টাইব 21000 আৰু যদি 128GB লয় 120 আপুনি পাই যাব only 23000 হয় যে 11 কিটা যেনেকুৱা 64GB যদি লয় তেতিয়া পাই যাব যেনেকুৱা কিবা কিবি কন্ডিশনৰ থাকে যেনেকুৱা এটো চাব পাৰে এটো 79% ব্যাটাৰি হয় এটো 30000 ইয়াতে 2000 रुपीसৰ ডিসকাউন্ট পাব ডিসকাউন্ট আছে 28000 ত আপুনি আইফোন 11 128GB পাই যাব ব্যাটাৰি হেল 79 तो 128GB आईफोन 11 सो आप लोग किमान বুলি ক'লে 28 পাই যাব 30000 টকা হয় কিন্তু आप लोग ডিসকাউন্ট দিকে 28 দি দিব দাদাই SF ট্ৰেডাৰ্ছৰ সো নেক্সট আৰু কি আছে সৰ আৰু 11 যেনেকুৱা এইটা গ্ৰীন ব্ল্যাক সব কালাৰে अवेलेबल আছে হয় এটা কালাৰ কেটা পাই যাব তো 12 টা দেখাই দিব 12 টো হবে 12 কেটা চাও পাই 12 अवेलेबल আছে 12 अवेलेबल আছে এইটো 100% ম্যাটেৰিয়েল হয় 128GB হয় এক্সট্ৰা লৈ ভ্যাৰান্টিও থাকিব এক বছৰ ওয়ারেন্টি আছে এক বছৰ ওয়ারেন্টি তো আইফোন 12 সো ইয়াৰ 128GB ষ্টৰেজ 100% ব্যাটাৰি হেলথ তো দাম কিমান 46 আপোনালোকে আইফোন 12 128GB পাই আছে 100% ব্যাটাৰি হেলথ সো নেক্সট কি দেখুৱাব सो गाइस এতিয়া আপোনালোকক প্ৰো দেখুৱাম তো 11 SE এইবোৰ দেখুৱালো আপোনালোক দেখি আছে আইফোন সো এতিয়া আপোনাক ফাইনালি প্ৰো দেখাম প্ৰো কোনটো দেখাও দাদা এটো আপোনাৰ 12 Pro হয় 12 Pro 128GB 92 ব্যাটারি হেলথ 92 ব্যাটারি হেলথ প্ৰাইসটো দেখে আছে 90 প্ৰাইসটো 6900 69000 সো এটো এলাহেলে কেছ লৈ কিবা এটা ডিসকাউন্ট কৰি দিয়া হ'ব ডিসকাউন্ট কৰি দিয়া হ'ব আইফোন 12 Pro Max Pro সো ডিসকাউন্ট দি দিব ধামাকাটো ডিসকাউন্ট দি দিব নেক্সট আৰু কি আছিল এটো আছিল তো আপোনাৰ আইফোন 11 Pro Max 256GB
79 বেটাৰী হেল তো 79 বেটাৰী হেল এইটো দিব আপোনাক 43,000 তো ইয়াৰ ডিছকাউণ্ট দি দিব 43 নহয় এইটো এনে দোকান ভিজিট কৰক কম ৰেঞ্জত দি দিব দাদা এসএফ ট্ৰেডাৰ্ছে তো কণ্টেক্ট নাম্বাৰ আহি আছে স্ক্ৰীনত কণ্টেক্ট কৰক এণ্ড ধামাকাটাৰ বিহুৰ ডিছকাউণ্ট দি আছে তেওঁলোকে আপোনালোকে লৈ যাওক ধামাকা ডিছকাউণ্ট তো নেক্সট এভেলেবল হ'ব ইয়াত আইফোন 11 Pro Max যাব 64GB হয় এইটো 84 এইটো 64GB এইটো অনলি 41,000 আইফোন 11 Pro Max 64 গাইজ কি দেখুৱা চব ধামাকা একদম মোবাইল দেখিছে 60 কা মোবাইল একদম স্কেচ নাই এটাও তো চাব পাৰে আপোনালোকে মোবাইল চক মেইনলি তাৰপিছত আপোনালোকে লৈ যাওক এসএফ ট্ৰেডাৰ্ছৰ পৰা তো নেক্সট কি দেখাব দাদা নেক্সট আপোনাৰ এইটো চাব পাৰে 11 Pro Max 64GB বেটাৰী হেল্থ 93 এইটো 44 আহি যাব আইফোন 11 Pro Max 64GB 93 বেটাৰী হেল মাত্ৰ 44,000 টকা এইটো 40 টকা কোৱা দাম কিন্তু ডিছকাউণ্ট আহিলে আৰু এটা কিবা এটা চাই দিব লাগিব ভিজিট কৰিলে ডিছকাউণ্ট হৈ যাব তো 11 Pro Max 64GB বেটাৰী হেল্থ 83 এইটো আহি যাব আপোনাৰ 43,000 অনলি 43,000 11 Pro Max 64GB আৰু বেটাৰী 83 মানে 80 প্লাছ 43,000 এইটো দি দিব আপোনাক দাদা ধামাকা ডিছকাউণ্ট কৰি দিব ডিছকাউণ্ট দি দিব একদম নেক্সট হোৱাইট কালাৰ এইটো আইফোন 13 হ'ব 128GB 96 বেটাৰী হেল্থ 57 আহি যাব তো এইটো আছে আপোনাক 96 বেটাৰী হেলটো গাইজ আপোনাক দেখুৱাইছোঁ 13 Pro তো এইটো আইফোন দেখুৱাই আছোঁ আপোনাক তো চাব পাৰে আইফোন ষ্টক তো বহুত আছে এইটো আপোনাৰ পাই যাব 11 Pro Max 256GB বেটাৰী হেল্থ 86 এইটো আপোনাৰ 45,000 তো এইটো আপোনাক এইটো ডিছকাউণ্ট ধামাকা কৰি দিব আপোনাক দেখুৱাইছোঁ 11 Pro Max তো গাইজ কি লাগে আৰু চ' নেক্সট আমি এণ্ড্ৰইড যাম আইফোন দেখুৱালোঁ গোটেই এইটো যে দেখুৱালোঁ আইফোন ষ্টক বহুত আছে আহিলে চাই যাব পাৰে হয় দেখুৱাটো সম্ভৱ নহয় তো দেখুৱাই আছোঁ তো আমি এতিয়া এণ্ড্ৰইড দেখুৱাম এইবাৰ দেখুৱাম OnePlus Samsung OnePlus তো ব্ৰেণ্ড নিউ কণ্ডিশ্যন আপোনাক দেখুৱাম এতিয়া চ' কোনটোৰ পৰা ৰেডমিৰ পৰা ষ্টাৰ্ট কৰোঁ আমি আজি চেমচাং কি হয় এইটো এইটো আপোনাৰ Samsung আহি যাব S10 8GB মেমৰি 128GB ষ্ট'ৰেজ তো প্ৰাইচটো কিমান লাগিছে আহি যাব 22 আহি যাব 22 আপোনাক দেখি আছোঁ মোবাইল একদম চিকচিকীয়া মোবাইল একদম 22 Samsung তো গাইজ কি লাগে ইয়াতকৈ তো নেক্সট কি দেখুৱাব নেক্সট আপোনাৰ দেখুৱাটো সম্ভৱ নহয় বহুত মোবাইল আছে এতিয়া আপোনাক দেখুৱাই আছে ৰং বিৰঙৰ মোবাইল এইটো OnePlus আইডি ভৰ্তি হৈ আছে তো নেক্সট এতিয়া কি দেখুৱাব আহি যাব Samsung M02s 3GB RAM 32GB ষ্ট'ৰেজ তো এইটো পাই যাব অনলি 9,000 টকাত কম ৰেঞ্জৰ প্ৰাইচ একদম দেখি আছে Samsung M22s 3GB RAM 32GB ষ্ট'ৰেজ তো নেক্সট ইয়াতকৈ কি লাগে গাইজ কণ্টেক্ট নাম্বাৰ আহি আছে এসএফ ট্ৰেডাৰ্ছৰ স্ক্ৰীনত চ' কণ্টেক্ট কৰক এণ্ড লৈ যাওক ধামাকা অফাৰ তো নেক্সট IQ Z6 5G হয় এইটো 6GB RAM 128GB মেমৰি হয় 14,000 আহি যাব মাত্ৰ 14,000 টকাত ইমান ডাঙৰ মোবাইল কেমেৰা দেখিছে গাইজ আপোনাক দেখুৱাই আছোঁ একদম লুক চক কেমেৰা আগত দেখুৱাই আছোঁ তো ইমান ডাঙৰ কেমেৰা চ' এইটো আপোনালোকে পাই যাব মাত্ৰ 14,000 টকাত তো 5G ফোন একদম কিন্তু 128GB ষ্ট'ৰেজ কি লাগে ইয়াতে গাইজ তো নেক্সট কি দেখুৱাব নেক্সট আছে আপোনাৰ চাব পাৰে Samsung S10 8GB মেমৰি ষ্ট'ৰেজ 128GB এইটো প্ৰাইচ আপোনাৰ 21,500 টকা মোবাইল চ' 21,500 টকা মোবাইলটো একোৱে নালাগে গাইজ তো আপোনালোক দেখুৱাই আছোঁ এসএফ ট্ৰেডাৰ্ছৰ ইমান ৰং বিৰঙৰ মোবাইল একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন Samsung দেখিছে আপোনালোকে তো এইটো আহিব 21,500 টকা চ' গাইজ আপোনালোকে কণ্টেক্ট আহি আছে নাম্বাৰ চ' কণ্টেক্ট কৰক এসএফ ট্ৰেডাৰ্ছ তো নেক্সট কি দেখুৱাব আকৌ OnePlus হয় 128GB ষ্ট'ৰেজ তো মাত্ৰ 24,000 টকাত OnePlus Note 2 8GB RAM 128GB ষ্ট'ৰেজ তো এইটো মাত্ৰ আহিব আপোনালোকৰ 24,000 টকাত গাইজ কি লাগে ইয়াতকৈ তো নেক্সট কি আছিলে চ' এনে ওপৰৰ দামবিলাক কৈ দিবা এবাৰ এইটো OnePlus iPhone 7 Plus 128GB ষ্ট'ৰেজ এইটো 100% বেটাৰী হেল্থ চ' 100% বেটাৰী হেল্থ এইটো দাম কিমান লাগিছে 17,000 মাত্ৰ 17,000 চ' গাইজ আপোনাক দেখুৱাই দিছোঁ iPhone 7 Plus 128GB ষ্ট'ৰেজ 100% বেটাৰী হেল্থ তো মাত্ৰ 17,000 টকাত পাই আছে আপোনালোকে চাব পাৰে গাইজ তো ব্ৰেণ্ড নিউ কণ্ডিশ্যন একদম তো নেক্সট কি দেখুৱাব Realme 8 পাই যাব এতিয়া আকৌ OnePlusৰ পৰা আহিলোঁ আমি এণ্ড্ৰইড OnePlusো আছে এণ্ড্ৰইড কি কম ৰেঞ্জত কি আছে দাদা এণ্ড্ৰইডত তোমাৰ 5,000 পৰা ষ্টাৰ্টিং হয় 5,000 যেনেকুৱা সব এইকেইটা সব তোমাৰ আছে কম প্ৰাইচৰো হয় এইকেইটা সব 5,000 6,000 সব বক্সৰ ভিতৰত গোটেই আছে অল আছে এইফালেও আছে চ' এইপিনে আপোনাক দেখুৱাইছোঁ একদম মানে ভিডিঅ' দেখুৱাটো সম্ভৱ নহয় ওপৰৰ পৰা দেখুৱাইছোঁ কম ৰেঞ্জত লাগিলে আপোনাক এণ্ড্ৰইড যিমান এণ্ড্ৰইড লাগে কম ৰেঞ্জত চব পাই যাব 5,000 পৰা ষ্টাৰ্টিং তোমাৰ কি আছে গেমিং ফোন যদি কাৰোবাক লাগে তেনেকুৱা এইটো Poco F3 GT হয় আছে
এইটো যাব পৰা পোকো F8 GT হয় 8GB RAM হয় 128 মেমৰি হয় এনে 24 আছে বাট এইটো অফাৰত এইটো অনলি 20000 অনলি 20000 আৰু পোকো কিবা 4X কিবা এনেকুৱা মোবাইল আছে নেকি আৰু মানে মোৰ ভিউৱাৰ্ছ বিচাৰি থাকে এনেকুৱা কমেণ্ট দি থাকে কমেণ্টত মানে কৈ দিলে হ'ল তেখেতৰ যিটো কমেণ্ট আছে কমেণ্টত কৈ দিলে হ'ল যি মডেলৰ ৰিকুৱাৰমেণ্ট আছে বা আমাৰ নাম্বাৰটো আছে নাম্বাৰ ডাইৰেক্টলি কণ্টেক্ট কৰিলে হ'ল যি মডেল লাগে সেইটো মডেলটো আমি অৰেঞ্জ কৰিম কণ্টেক্ট নাম্বাৰ আহি আছে স্ক্ৰীনত তো পোকো কি মোবাইল আছে পোকো আৰু বেলেগ আছে যেনেকুৱা এইটো পোকো F8 GT দেখালো তাৰপিছত পোকো M2 Pro M2 Pro আছে M3 আছে এইকেইটাও গেমিঙৰ কাৰণে ভাল হয় তেনেকুৱা প্ৰাইচিংটো 12000 হয় বাট এইটো ভিডিঅ'ৰ কাৰণে এইটো পাই যাব অনলি 9000 অনলি 9000 মোৰ কাৰণে 9000 দি দিব বোলে পোকো তো 9000 আইজ প্লাছ আমাৰ তাত স্যামসাঙৰো প্ৰিমিয়াম সিৰিজ কিটা আছে যেনেকুৱা S20 S21 প্লাছ এইকেইটা সব 5G ফোন হয় সব 5G S21 আছে এইটো 8GB RAM 256GB মেমৰি হয় এইটো পাই যাব অনলি 30000 37 হয় 7000 रुपीजৰ ডিসকাউন্ট হ'ব অনলি 30000 পাই যাব অনলি 30000 আৰু এইটো S21 প্লাছ আছে 5G এইটো 41000 হয় এইটো পাই যাব অনলি 35000 অনলি 35000 তো ষ্টক আছে দেখোতো সম্ভৱ নহব আপোনালোকে এইটো সেটত দেখিলে এইটো সেটত আইফোনৰ পৰা ধৰি OnePlus Android তো সকলো আছে বিভিন্ন ধৰণৰ দাদাই ক'লে যে 5000 টকাৰ পৰা ষ্টাৰ্টিং আছে Android আৰু OnePlus কিমান চাৰ্জৰ ষ্টাৰ্টিং আছে OnePlusৰ ষ্টাৰ্টিং 9000 পৰা 9000 আৰু iPhoneও 9000 পৰা 9000 পৰা তো OnePlus আৰু iPhone 9000 পৰা ষ্টাৰ্টিং এণ্ড Android 5000 পৰা ষ্টাৰ্টিং সো এসএফ এড্ৰেছৰ কণ্টেক্ট নাম্বাৰ আহি আছে স্ক্ৰীনত সো কণ্টেক্ট কৰক আৰু দাদাৰ ইউটিউব চেনেলৰ মই লিংকটো দি দিম তাতে সকলো আপডেট পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপডেট কি ৰেঞ্জ কেনেকুৱা চলি আছে সব গম পাই যাব সো দাদা থেংক ইউ সো মাচ সো মোৰ ভিউৱাৰ্ছসকলৰ কাৰণে ইমানখিনি আপোনালোকে কম ৰেঞ্জত দিয়া সো এইখিনি আছিল এসএফ এড্ৰেছৰ আজি আমাৰ ভিডিঅ' তো গাইজ আপোনালোক দেখুৱালোঁ এসএফ এড্ৰেছৰ আজি ধামাকাদাৰ ষ্টক দেখুৱালোঁ ধামাকাদাৰ ৰেঞ্জ কম ৰেঞ্জত ধামাকা দি আছে বিহু আহি আছে বিহুৰ অফাৰো চলিব তেওঁলোকৰ ইউটিউব চেনেলটো লিংকটো মই দি দিম তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ স্ক্ৰীনত আহি আছে কণ্টেক্ট কৰক এণ্ড ধামাকাদাৰ ডিছকাউণ্ট লৈ যাওক মোবাইল আইফোন OnePlus তো 500 পৰা Android ষ্টাৰ্টিং তো দাদাই ক'লে গোটেইখিনি কথা আৰু তেওঁলোকৰ ফাইনেন্সটো এভেইলেবল আছে গুৱাহাটীৰ হ'ব লাগিব কাগজ তো ফাইনেন্সটো এভেইলেবল কৰিব তেওঁলোকে তো এইখিনি আছিল নেক্সট আপোনালোকক লগ পাম তো আপোনালোকে যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব চেনেলটো 1K হ'ব বেছি দিন নাই চ' সকলোৱে ছাবস্ক্ৰাইব কৰিব 1K হ'ব চেলিব্ৰেশ্যনৰ ভিডিঅ' পাব তো নেক্সট আপোনালোকক লগ পাম তো থেংক ইউ